বুজকবি গাঁৱলীয়া গঞা স্তব গেদা স্তব ক'ত বুজকবি মজৰা তহঁতৰ নিচিনা গাবাৰক মই মানে গুৰুত্ব নিদিওঁ তহঁতৰ নিচিনা গাবাৰ মানুহক ইলিয়ানাই গুৰুত্ব নিদিয়ে ইলিয়ানাই অকল দামী দামী মানুহ চায় মিন্স ভাল ভাল কথা কোৱা ঠিক আছে তহঁতৰ নিচিনা ফাল্টু মানুহক এই ইলিয়ানাই পাত্তা নিদিয়ে মজা দিছ খজুৱতি উঠিছে খজুৱাই দিবা নেকি হা খজুৱাই দিবা তোমাৰ হাতেদি খজুৱাবলৈও নিদিওঁ তোমাৰ যিহে লেতেৰা হাত হয় তুমি যাবা নেকি মোৰ লগত যিচু দাস তুমি হবা নেকি কোৱা লুকিং হট থেংক ইউ ষ্টাইল কি চিৰিয়াছলি লিয়ানা ইয়া চিৰিয়াছলি কি কৈছা এইটো মানে কি হয় কি হ'ল তোমাৰ কোনে কি কৰিলে তোমাক এদিনতে অ' মাই গড ডেভিড চিনি পোৱা চাই থাকিব পাৰিলা এনেকে মোক পাওঁ কেনেকৈ গম নাপাওঁ তুমি অহাৰ লগে লগে ইয়াত ওলাই যায় পূৰ্ণিমা পাদুৰী আহি গ'ল এনেকে আহে পূৰ্ণিমা পাদুৰী আহি গ'ল তোমাৰ নাম্বাৰটো পূৰ্ণিমা পাদুৰী বুলি ছেভ কৰি থৈছে সিহঁতি পূৰ্ণিমা পাদুৰী বুলিকে দেখে পাগলী পূৰ্ণিমা বৰদলৈ লিখি থোৱা আছে এতিয়া ফেচবুকত পূৰ্ণিমা বৰদলৈ আহিব ন কি যে মোৰ নেচালে কৈছে এই নকৰিবি না নেচাওঁ যাতে গাঁৱৰ ল'ৰাই বোলে হয় নেকি তোমালোকে মাৰি থাকা নেকি ইটো সিটো ভাল কৰিছা কিন্তু কৈছো চাচোন তই জিন্তু লেডি বয় হয় দেই এজনী মাত কেলা ল'ৰা হয় টিংকু যাবা নেকি গাঁৱৰ ট্ৰিপত মই নাযাওঁ ৰেট কিমান তোমাৰ মোৰ ৰেট তোমাৰ দিবলৈ অকাত নাই মোৰ ৰেট বহুত পপুলাৰ হ'বৰ কাৰণে এইবোৰ কৰি আছে নেকি হয় মই পপুলাৰ হ'বৰ কাৰণে কৰি আছো মোক পপুলাৰ তোমালোকে কৰি আছা মই নিজে হোৱা নাই নহয় কৰা যিমান পপুলাৰ কৰা জলদি কৰা জলদি লাইভ শ্বেয়াৰ কৰা জলদি নিজৰ গাইজ নিজৰ ৰেণ্ডা ৰেণ্ডি বন্ধু বান্ধৱীবিলাকক মাতা ইয়াত তেহেঁতি মোক কৈ আছে যে ৰেণ্ডি মই তেহেঁতক ৰেণ্ডা ৰেণ্ডি বুলি ক'ম আকৌ ঐ কেলা সদায় লাইভ আহি থাক তই কাষ্টমাৰ পোৱা নাই নেকি কাষ্টমাৰ পোৱা নাই পঠাবিচোন কেইটামান কাষ্টমাৰ কিন্তু তোৰ নিচিনা ফাল্টু কাষ্টমাৰ নপঠাবি তোৰ নিচিনা ফাল্টু কাষ্টমাৰ অকমানি বস্তু লৈ আহো এনেকে থাকিব লাগে মই বৰ অশান্তি পাওঁ শুনা না বেগ বাল কেলা বুলি এনেকে মাতাচোন এবাৰ বাল কেলা ধুনীয়া দিছা মিহিকে মই ধুনীয়াকে দিওঁ এই চবক এনেকে দিব লাগে গীতাঞ্জলটোৰ নামটো চেঞ্জ কৰি গীতাঞ্জলি কৰি দিবি গীতাঞ্জলি দেৱী তাৰপিছত কথা কবি মোৰ লাইভত মাৰ বাপেৰে মোৰ খাবলৈ জন্ম হলি পখৰা ল'ৰা মজা কেলা হয় জিচু কিবা কৰিবা নেকি
अभी शो करेगा 5,000 दी 5 मिनिट पाई जाबा 5,000 प्राइस जानिए तो देखुआ মই কেতিয়াও বেয়াকৈ নকওঁ ধুনীয়া সঁচাকৈ ধুনীয়া তাত কোনোবাই আপত্তি কৰি লাভ নাই থেংক ইউ দিগন্ত থেংক ইউ ছ' মাছ তোমাৰ নিচিনা মানুহ অসমত বহুত কম আছে অসমত এই ভেদেলা খেদেলা গয়া গেদা ভতৰা মানুহবোৰ বেছি আছে হাই মানসজ্যোতি তোৰ নিচিনা বিল্লামি কৰা নাই নতি তোকনো কোনে ইয়াত বিল্লামি কৰিবলৈ মাতি আছে কাম নাই বন নাই যা মাৰচোন মাৰেহে তোৰ নিচিনা এটা যদি তোৰ মাৰ বাপেৰে যদি কণ্ডম পিন্ধিলেহেঁতেন তোৰ নিচিনা এটা অভদ্ৰ অসভ্য বেচৰম ল'ৰা জন্ম নহলহেঁতেন তোৰ মাৰ বাপেৰৰ গাত ভুল তোৰ গাত ভুল নহয় তোৰ মাৰ বাপেৰে যদি মেন ফৰ্চ ইউজ কৰিলেহেঁতেন মেন ফৰ্চ তেতিয়া তোৰ নিচিনা এটা মানুহ জন্ম নহলহেঁতেন মেন ফৰ্চ কণ্ডম साइज कितनी है तुम्हारी मेरी साइज बहुत बड़ी है देखो 50,000 किमान पाम 50,000 5 मिनिटত যদি 5,000 का 50,000 किमान হ'ব 10 মিনিট নহয় পাগলি 15 মিনিট জানো কিমান হ'ব 25 মিনিট মান হ'ব চাগে ओरिजिनल आसामीज ने तुम्ही হয় মই ओरिजिनल आसामीसे হয় লগা নাই নেকি তোমাৰ নিচিনা মানুহ নাই অসমত মোৰ নিচিনা বহুত মানুহ আছে অসমত তোমালোকৰ নিচিনা মানুহ নাই বুজি পাইছা লোকৰ লাইভত আহি আলটু ফালটু কমেন্ট কৰা পখৰা লৰা কাম নাই কিয়া 2 ইঞ্চ নহয় 6 ইঞ্চৰ হয় লাগিব নেকি কোৱা লাগিব যদি কোৱা তোৰ মাৰ বাপে বাহৰ চুঙা পিন্ধি মাৰ বাহৰ চুঙা পিন্ধি লোৱা নাই মোৰ খালীকে কৰিছিলে সেইটো কাৰণে মই জগিলো তোৰ মাৰ বাপেটো তোৰ মাৰ বাপে এটা তহঁতৰ নিচিনা চৰি তোৰ নহয় তহঁতৰ নিচিনা ল'ৰাবিলাকৰ মাৰ বাপে যদি কণ্ডম পিন্ধি ল'লে কিমান ভুল কৰিলে তাকে তোৰ বাৰ বাপে কণ্ডম পিন্ধিছিলে কিন্তু কণ্ডমটো ফাটি গ'ল সেইটো কাৰণে তহঁতৰ নিচিনা এটা জন্ম হলি ল'ৰাই একটু তোমাৰ গালি শুনিলে বেয়া হাঁহি উঠে বে হা 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 অ মাই গড হয় নেকি শশাংক 8 আছে অ'কে মোৰ ফেভাৰিট মেন ফৰ্চ ন অ তোমাৰ মেন ফৰ্চ ফেভাৰিট হয় ফ্লেভাৰ কি কোৱা 1 লাখ অ মাই গড তুমি 1 লাখ দিবলৈ পাৰিবা জানো 1 লাখ কি তুমি 1000 টকাও দিব নোৱাৰা কথা কয় 1 লাখত তোমাৰ নিচিনা মানুহ লগ পাই পেলাই তুমি বাথৰুমত যোৱা ন গম পাইছো যোৱা তোমালোকৰে দিন আৰু প্ৰটেকশ্যন ইউজ কৰিবা হা নহলে তোমালোকৰ নিচিনা বিলাকৰ পৰা আমাৰ বিলাকলে অলপ বেছি হেৰি আহে যে তোমালোকৰ নিচিনা অভদ্ৰ অসভ্য বেচৰম গয়া গেদা ভতৰা আৰু কি আছে আৰু চব গালি নিদিবা ইমান কিয় মই এইচবকে গালি দিছো তোমালোকক নাই কোৱা একো এইচবক গালি দিব লাগে এইচবক মুখে মুখে যদি উত্তৰ নিদিওঁ এইচব মানে বাটৰ বস্তু গাত ঘঁহিলে একো দৰকাৰ নাই এইবোৰ কি মাল এটা দিচোন কিহৰ মাল লাগে তোক কিহৰ মাল লাগে তহঁতৰ ঘৰতে দেখোন মাল এটা থাকে মাল এটা দুটা চবৰে ঘৰত এটা দুটা মাল থাকেইচোন বায়েৰ থাকে কিছুমানৰ ভনীয়াৰ থাকে কিছুমানৰ মাৰ থাকে 3টা মাল দেখোন ঘৰতে থাকে 3টা মাল ঘৰতে থাকে যেতিয়া আৰু লাগে কেলে যদি মাৰ ভনীয়াৰ বায়েৰ নাই তেতিয়া বাপেৰ আছে নহয় বাপেৰক ল মই ঘৰতে এনেকে গালি পাই দিব ল'ৰাবিলাকক ঐ মই দিম কিমান লাগিব কোৱা তুমি কিমান দিব পাৰিবা সেইটো কোৱা ফাৰ্ষ্ট তাৰপিছত